1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব শিক্ষানুষ্ঠান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছিল 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষসমূহৰ পাঠদান আৰম্ভ হ'ব এবাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰেনুজ পেগুৱেও নিশ্চিত কৰিলে এই তথ্য 1 ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে আৰম্ভ হ'ব পাঠদান প্ৰথম অৱস্থাত স্নাতকোত্তৰ চূড়ান্ত বৰ্ষ স্নাতকৰ চূড়ান্ত বৰ্ষ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব আমি ছেপ্টেম্বৰৰ পৰা খুলিম ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে প্ৰথম যিবিলাক চূড়ান্ত বৰ্ষৰ শ্ৰেণী আছে ধৰি লওক দশম শ্ৰেণী দ্বাদশ শ্ৰেণী ডিগ্ৰীৰ চূড়ান্ত বৰ্ষ সেইসমূহ প্ৰথম পৰ্যায়ত খুলিব কোভিড পৰিস্থিতি উন্নত হলে 15 ছেপ্টেম্বৰৰ পৰা অন্যান্য শ্ৰেণীৰ পাঠদানসমূহ আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছত পৰ্যায়ক্ৰমে কোভিড পৰিস্থিতিটোৰ উন্নতি সাপেক্ষে বাকি শ্ৰেণীসমূহৰ ক্লাছসমূহ আৰম্ভ ইতিমধ্যে বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান সম্পৰ্কে নতুন এছঅপি প্ৰস্তুত কৰিছে শিক্ষা বিভাগে তাৰ বাবে এটা হুকিয়া এছঅপি প্ৰস্তুত কৰা হৈছে এছঅপিটো এতিয়াও তাক পৰ্যালোচনা কৰি থকা হৈছে আৰু 3 দিনমানৰ ভিতৰত আমি মুখ্যমন্ত্ৰীৰ অনুমোদন পোৱাৰ পাছত এই এছঅপিটো স্কুল খোলা সম্পৰ্কে এছঅপিটো আমি প্ৰকাশ কৰিম আৰু এইবাৰ শিক্ষাখণ্ডৰ ব্যাপক সংস্কাৰেৰে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰযোজ্য কৰিব কেন্দ্ৰৰ নতুন শিক্ষানীতি বহুতখিনি সংস্কাৰৰ পৰিকল্পনা কৰা হৈছে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা ঘোষণা কৰিছে যে আমি 9, 10, 11, 12 এতিয়া একেলগ কৰি পেলাই আমাৰ মাধ্যমিক শিক্ষাটো আমি পৰিচালনা কৰিম নতুন শিক্ষানীতি প্ৰয়োগ কৰাৰ আমি প্ৰথম পদক্ষেপ এই মাধ্যমিক শিক্ষাতে আমি গ্ৰহণ কৰিম আমাৰ শিক্ষা ক্ষেত্ৰ আঁচনিৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহৰ যিটো একত্ৰীকৰণ মানে য'ত অপ্ৰয়োজনীয়ভাৱে দুখন স্কুল আছে একেলগ কৰি দিয়া সেই কামসমূহ আমি আৰম্ভ কৰিছোঁ 1 ছেপ্টেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ পাঠদানসমূহ আৰম্ভ হ'ব যদিও ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে বিদ্যালয় মহাবিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ভেকচিন ল'ব লাগিব আৰু বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ আৱাসত থকা ছাত্ৰ ছাত্ৰীসকলেও ভেকচিন ল'লেহে আৱাসত থাকিব পাৰিব কেমেৰা পাৰ্চন কানু টাইডৰ সৈতে গৌৰৱজ্যোতি নেওগ নিউজ লাইভ